Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে নিশ্চয় মোৰো ভালো আপোনালোক সকলোকে আন এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছো আপোনালোকৰ বাবে আৰু এই বৰ্তমান দেখিছে মই অলপমান সাজিকাছি আছো এফালে যাওঁ আসলতে মোক এঠাইত নিমন্ত্ৰণ দিছে আমাৰ নগাঁৱৰ দীঘলদৰিত অহা 8 আৰু 9 ফেব্ৰুৱাৰীত সদৌ অসম নাট যোগী ছাত্ৰ সন্থাৰ লগতে যুৱ মহোৎসৱ লগতে নগাঁও যোগী ছাত্ৰ সন্থাৰ উদ্যোগত বিৰাট ডাঙৰ এখন অনুষ্ঠান হ'বলৈ গৈ আছে 8-9 ফেব্ৰুৱাৰীত গতিকে আজি আসলতে এখন বিশেষ মিটিং আছে তেওঁলোকৰ লগতে এটা দায়িত্বভাৰো দিছে মোক সেই কিনো দায়িত্বভাৰ দিছে আপোনালোকক ভিডিঅ'টো দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া গৈ আছো জেগালৈ আপোনালোককো ভাবিলো মোৰ লগতে আপোনালোককো লৈ যাওঁ বলক তেতিয়াহ'লে আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বলক এয়া মই আহি পালোহি জেগা যিখিনি জেগালৈ তেওঁলোকে মোক মাতিছে আৰু খুব ধুনীয়া জেগা টুকুৰা এইখিনি দীঘলদৰি পৰে আৰু ৰহা দীঘলদৰি জেগাটো চাওকচোন কি ধুনীয়া ইফালে চাওক থানখন মহিমা মন্দিৰৰ শ্ৰী শ্ৰী বামন গোসাঁই থান এইখনতে তেওঁলোকে কিবা দিহানামৰ প্ৰেক্টিছ কৰি আছে ইয়ালৈ মাতিছে মূল জেগাটোলৈ যাম ইয়াৰ পৰা মূল জেগাটো তাত যিটো কাৰণে মোকো নিমন্ত্ৰণ দিছে সেই জেগাটোলৈ গৈ আছোঁ আৰু কিয় কাৰণে নিমন্ত্ৰণ দিছে মই সেইটো কথা অৱশ্যে আপোনালোক কোৱাই নাই এতিয়ালৈকে দেখুৱাম বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া বলক মই থানখনৰ ভিতৰলৈ অলপমান লৈ যাওঁ আপোনালোকক দেখুৱাওঁ এতিয়া আপোনালোকৰ নেগা নিৰ্বাচনীৰ কাৰণে এক্সট্ৰা এয়া মই আহি পেলাই জেগাটো পালোহি য'ত মানে অধিৱেশনখন হ'ব আৰু এই অলৰেডি কিছুমান এনেকৈ বনাইছে আৰু কিন্তু গোটেই পথাৰখন এনেকৈ কভাৰ কৰিব আৰু এই এটা কাৰ্যালয়লৈ মই আহিছোঁ ইফালে কিবা হয়তো আলোচনা চলি আছে ইউটিউবত ভিডিঅ' বনাই আছোঁ আজি আকৌ এটা নতুন গেটআপত হয়তো আপোনালোকে দেখিছে হয় এইটো বেলেগ এটা দিনৰে কথা বাৰু মই কালি কিছুমান বস্তু দেখাবলৈ থাকি গ'ল অৱশ্যে তুলিবলৈ সময় নহ'ল পাহৰিও থাকিলোঁ ব্যস্ততাৰ মাজত আৰু ইয়াত তেওঁলোকে কালি মোক ইমান ধুনীয়াকৈ সম্বৰ্ধনা জনালে সেয়া মই তুলিব পাহৰি থাকিলোঁ অৱশ্যে জেগাখিনি অচিনাকি জেগা আৰু গোটেই মানুহখিনি অচিনাকি হয় আৰু লগত যিহেতু মই কোনো চিনাকি ব্যক্তি লৈ অহা নাইকিয়া আৰু দুই এগৰাকী চিনাকি আছে যদিও তেওঁলোক খুবেই ব্যস্ত হৈ আছে সেইটো কাৰণে মই কাকো কেমেৰাটো ক'বও নোৱাৰিলোঁ যে ভিডিঅ' বা ফটো এখন তুলি দিয়ক বুলি সেইকাৰণে সেইখিনি মই এড কৰিবলৈ নহ'ল ভিডিঅ'টোত খুব ধুনীয়া এওঁলোকে ৰেছপণ্ড মানে ভাল পাইছোঁ মই আচলতে তেওঁলোকে ইমান ধুনীয়াকৈ মোক ৱেলকাম কৰিছে আৰু লগতে ইয়াত মই আহিছোঁ কিহৰ কাৰণে মই আপোনালোকক অৱশ্যে কৈয়ে দিওঁ আচলতে নাট যোগী মহোৎসৱ আৰু নাট যোগী ছাত্ৰ সন্থাৰ যি অধিৱেশন তাত 8-9 ফেব্ৰুৱাৰী যিটো হ'ব 9 তাৰিখে এটা অৱশ্যে আমাৰ ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' হ'ব আৰু সেই ফেশ্বন শ্ব'টো কোৰিঅ'গ্ৰাফ কৰিবৰ বাবে মোক তেওঁলোকে নিমন্ত্ৰণ জনাইছে আৰু কালি ফাৰ্ষ্ট ডে খুব ভাল ৰেছপন্স পালোঁ ছোৱালীখিনি বহুতখিনি ছোৱালী ওলাই আহিছে আৰু গাঁৱৰ পৰিৱেশত থাকি ছোৱালীবিলাক ইমান ধুনীয়াকৈ আগ্ৰহ কৰিছে ফেশ্বনৰ প্ৰতি সেইটো দেখি পেলাই মোৰ খুব ভাল লাগিছে আৰু চবেই যথেষ্টখিনি ভাল ৱাৰ্ক কৰিছে মই সেই প্ৰেক্টিছৰ মুহূৰ্তখিনিও তুলিবলৈ নোৱাৰিলোঁ আজি কিন্তু চেষ্টা কৰিম তুলিবলৈ কালি যিহেতু প্ৰায় মানুহৰ লগত চা চিনাকি হৈ গ'ল গতিকে আজি ক'ব পাৰিম কাৰোবাক কেমেৰাটো ভিডিঅ' এটা কৰি দিয়া বুলি বা ফটো এখন তুলি দিয়া বুলি গতিকে ভিডিঅ'টো চাই থাকিব আজি মই অলপমান দেখাম আৰু মেইন ইভেণ্টৰখিনিতো মই ভালকৈ এক্সট্ৰাকৈ আকৌ ভিডিঅ' আপোনালোকক দেখুৱামেই বাৰু গতিকে এয়াই আছিলে ব'লক তেতিয়াহ'লে আকৌ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আৰু এই অলপমান জেগাটো দেখুৱাই দিছোঁ চাওকচোন ইয়াতে গোটেইখিনি হ'ব একদম এইফালে লাই খুঁটা স্থাপন কৰা হৈ গ'ল আৰু পেণ্ডেল বহুতখিনি আছে অৱশ্যে দিবলৈ বাকী আছে এইখিনি অলপ থুলমূলকৈ বনাই থৈছে আৰু চাওকচোন ইমান ধুনীয়া লাগিছে পৰিৱেশটো এয়া এতিয়া মই এটা বেলেগ গেটআপত আপোনালোকে দেখিছে আজি অৱশ্যে এটা ফটোশ্বুটো আছে আৰু অনুষ্ঠানটোৰ মানে এটা ফটোশ্বুটত মোকো লৈছে চ' এইটো গেটআপটো হৈছে আমাৰ নাট যোগীৰ এটা জাতীয় সাজপাৰ গামোচাৰ লগতে এখন গামোচা হয়তো কমৰ বা মূৰত মাৰা হ'ব মই আৰু লগতে এখন ধুতি আছে এখন পাতানি বুলি কয় গ্ৰীণ কালাৰ প্লাছ খুব ধুনীয়া লাগিছে চ' শ্বুটটো কৰোঁ আৰু
এইফালে থাকিলে নহয় অকণ ঘূৰাব লাগিব মিলাই থাকিলে ভালে হ'ব ঠিকে আছে ঠিকে চাইডলৈ গৈছে অলপ চাইডৰ ফালৰ পৰা আহিব ফটো পটককৈ আহিব গতিকে জাষ্ট লগাই দিব এই ল'ৰাজন উঠিলে নাই নাই মোৰ পিছতে তাৰপিছত ফটো উঠিছোঁ আৰু কেনেকুৱা লাগে